हे गाइस, गुड मॉर्निंग फ्रॉम माजुली। देन कल का दिन हम लोग का बहुत अच्छा गया और यहाँ पे हम लोग का दूसरा दिन है। राजीव अभी तक सो रहा है, इसको बोल है चलो घूमने चलते भाई। नहीं यार, चल यार, चल चल बोलो भाई, शर्माते काहे हो? और जिंदगी का पहली बार मैंने माजुली आया, बहुत अच्छे अच्छे दोस्त मिले यहाँ पे। और कल रात बहुत लेट हो गया था, शादी से हम लोग बहुत लेट 12 बजे के करीब हम लोग सोने आए थे। और यहाँ से फ्रंट में है नामघर और कोहरा बहुत ज्यादा है। अभी फिलहाल बजा है 6:45 और 6:45 में अभी कोहरा फॉग चारों तरफ, मानो सड़क पूरा दिख ही नहीं रहा है। वेल पता नहीं आज कहाँ जाएंगे, लेकिन जाएंगे तो जरूर। मैं आছো বৰ্তমান মাজুলীত আৰু ইয়াতে মই কালি আহিছো। যিসকলে মোৰ ব্লগ চাই আছে তেওঁলোকে গম পায় মই কালি মাজুলী আহিছো। মই আহিছো, মোৰ লগতে আহিছে ৰাজীৱ। জেগাডোখৰ নাম নাজানো আমি, কিন্তু এনে আমি ঘূৰি ফুৰিছো। ৰাজীৱে মনত পেলাই আছে আৰু ইয়াৰ পৰা আমি প্ৰায় আজি মাজুলী ফুৰিবলৈ চেষ্টা কৰিম। ক'ত ক'ত যাব পাৰো, বহুত কেইবাটাও সত্ৰ আছে য'ত নেকি যিমানেই মানুহ আহিলে সত্ৰলৈ যাব বিচাৰে বা মাজুলী আহিলে মাজুলী মেইন সত্ৰীয় নগৰী হিচাপে জনা যায় মাজুলীক। আৰু তাৰে কেইটামান সত্ৰ আজি আমি ফুৰিবলৈ চেষ্টা কৰিম, যিহেতু ৰ'দো বহুত বেছি হৈছে আৰু আমি এতিয়া গৰম উঠিছে, যাব পৰা নাই। তো যাম, লগৰ এজনক মাতিছো, তেওঁ এতিয়ালৈকে আহি পোৱা নাই, তেওঁৰ কাৰণে আমি বাট চাই আছো। এয়া চাংঘৰ, ইয়াৰ পৰা আপোনাৰ ভিউ পইণ্টটো চাওক আপুনি, একদম বিলৰ পাৰতে এয়া আছে চাংঘৰ। ইয়াতে থাকি আপুনি ধুনীয়াকৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাব। বহুখিনিতে মাছ ধৰি আছে মানুহে, ইয়াতে মাছ ধৰি আছে। আৰু এটা ভাল খবৰ, যিজনে আমাক মানে গোটেই মাজুলী ফুৰাম বুলি কৈছিলে, তেখেতৰ ফোনটো এতিয়ালৈকে লগা নাই। তেওঁক আমি এইটো প্লেচলৈ এড্ৰেছটো দিছিলোঁ যে তেওঁ ইয়াতে আহি পেলাই আমাক পিক কৰি ল'ব, কিন্তু এতিয়ালৈকে যিজন বন্ধু আহিম বুলি কৈছিলে তেখেতৰ একো সূত্ৰ নাই। ফোন মাৰি আছোঁ, ফোনটো নালাগে, নেটৱৰ্কো বহুত বেছি ইছ্যু ইয়াতে। য'ত য'ত পাৰোঁ নিজে ফুৰিবলৈ চেষ্টা কৰোঁ। এইখন হ'ল আপোনাৰ গড়মূৰ সত্ৰ। প্ৰথমটো সত্ৰ আমি পাইছোঁই, আৰু চাওঁ গড়মূৰ সত্ৰৰ ভিতৰত কি আছে কি নাই, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক ভিতৰলৈ। একদম শান্তি পৰিৱেশ, মানুহ চানুহ নাই, একদম খালী খালী। এইখনে হ'ল আপোনাৰ ডেকাচাং, আৰু ইয়াত একদম মানে শান্তিৰ পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰিব পাৰিব। আৰু আগফালে আপোনাৰ আছে ইমান ধুনীয়া নদী এখন আছে, আৰু সেইটো চাইডে আপুনি চাওক, এইটো কি বস্তু বনাই থৈছে চাওক, চাপৰিত।
ভাইটি তোমাৰ নামটো কি? মই চামা শান্তনু গোস্বামী। শান্তনু গোস্বামী। কোনটো ক্লাছত পঢ়ি আছা? প্ৰথম শ্ৰেণী। প্ৰথম শ্ৰেণী। কি খেলা দুপৰীয়া? এতিয়া আমি যাবলৈ ওলাইছো কমলাবাৰী ঘাট। কমলাবাৰী ঘাট আমি এতিয়া ফেৰি কৰিব লাগিব যোৰহাটলৈ। প্ৰথমতে নিমাতী পাম, তাৰপিছত যোৰহাট পাম।